মোৰ নাম শ্ৰী গণেশ চাংমাই। বিশ্বজগতত যিমান মানুহে ধান এইবাৰ কৃষক ধান বহুত শুভেচ্ছা জনাই ধান বাবা বহু মনোৰম দৃশ্য এবাৰ ধানৰ সোণালী জগতত ধান জিলিকি আছে। একদম সোণালী ধানৰ জিকমিককৈ মনোৰম দৃশ্য উপভোগ কৰি মানুহ যিমান মানৱী মনুষ্য জন্ম আছে, বহু লাখ লাখ মানুহ জন্ম আছে, আঁকোৱালি লৈছে ধানৰ কাৰণে শুভেচ্ছা জনাইছে বা গণেশৰ কাৰণে ভগৱানে বহুত ধান হৈছে বা জগতত এবাৰ ধান উত্তীৰ্ণ লাভ কৰিছে বা বিশ্বজগতত ইমান ধান অধিক ধান হৈছে বা গানটো গাই দিয়ক। শুভেচ্ছা ধানৰ কাৰণে শুভেচ্ছা নতুন গান শুভেচ্ছা কৈছোঁ মই কৈছোঁ কৃষকৰ কাৰণে। জাকে 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 দাৱনীসকলে ধানে 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 দাইছে আঘোণৰ মাজতে, জাকে 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 দাৱনীসকলে ধানে দাইছে সোণালী আঘোণৰ পথাৰৰ মাজতে, বেলি পোহৰতে ৰ'দৰ পোহতে, বেলি পোহৰতে ৰ'দৰ পোহতে, দুচকু কাজল সনা ৰূপহী চেহেৰাতিৰে, ধেমেলীয়া দুচকু কাজল সনা ৰূপহী চেহেৰাতিৰে, আবেলি 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 ৩-৪ বজাতে সৰু 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 আলিতে বহিলৈ জানানে, আবেলি আবেলি ৩-৪ বজাতে সৰু সৰু পথাৰৰ মাজতে বহিলৈ, নৰালি পথাৰৰ মাজতে বহিলৈ, সৰু 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 আলিৱে ধাননিৰ মাজতে ঐ, ৰং ধেমালি হাঁহি ধেমালিৰে হৈ, দুচকু কাজল সনা ৰূপহী চেহেৰাতি হৈ, ৰবাব টেঙা চকলা টেঙা খাইছে জানানে, সৰু সৰু আলিত বহি দুচকু কাজল ৰূপহী চেহেৰা হৈ। এই ধুনীয়া গান গাইছে আপুনি। মানে এইটো 2025 2026 মানে ৰিলিজ কৰিব গানটো। এতিয়া মানে এতিয়া ধান খেতি মানে ধান কাটিব যে আঘোণত, সেইটো বাবে মানে শুভেচ্ছা জনাইছে আপুনি গানটোৰে। শেষতে আকৌ কিবা এটা কৈ দিয়ক, শেষত একেবাৰে কিবা এটা কৈ দিয়ক। এই নতুন গান শুভেচ্ছা গালোঁ আৰু নতুন গান যে ধান ধান দাই আনিব ঘৰলৈ আনিব সেইটো হ'ব। বাকী হেৰি নহয়, আপুনি মানে এতিয়া বিয়াখন কেতিয়া পাতিব? বিয়ানো কিয়া এতিয়া মোৰ ধানে ধনিয়াৰ কাৰণে উপভোগ কৰি পিনি ধেমেলীয়া চেহেৰা ধানৰ কাৰণে উপভোগ কৰি মনৰ আনন্দ শুভেচ্ছা সিমানেই কৈছোঁ আৰু। ঠিক আছে তেনেহ'লে, যদি ভিডিঅ'টো চাই ভাল লাগে তো অলপ শ্বেয়াৰ কৰি দিব নে কি? শ্বেয়াৰ মোৰ সহপাঠী বা ভাইটিসকল বা মোৰ ককাই ভাইহঁতে সিহঁতি চিনাকি মানে একে লগত কাষত তাৰমানে চিনাকি স্মৃতি থাকে। শ্বেয়াৰ কৰি দিবলৈ কৈ দিয়ক। শ্বেয়াৰ কৰক যিমান মোৰ শিল্পী ধন্যবাদ, যিমান শিল্পী গায়ক আছে ধন্যবাদ বুলি কওক। ধন্যবাদ যিমান নীলাকা আচাৰ্য বক্তা মৰম বাই বাই দি দিয়ক। মৰম চেনেহ শুভেচ্ছা বাই বাই শুভেচ্ছা বাই 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 বাই।